গুড ইভিনিং এভৰিৱান। যোৱা 3 অক্টোবৰত অসমত যি স্পেচিয়েল টেট হৈছিল তাৰে পৰিৱেশ বিজ্ঞানৰ কেইটামান প্ৰশ্ন আমি প্ৰাৰ্থীসকলৰ পৰা পুনৰ সুধি লৈছোঁ। এইবোৰ প্ৰশ্ন হয়তো পৰীক্ষাত নাহিবও পাৰে, যিহেতু প্ৰাৰ্থীসকলৰ পৰা আমি সুধি লৈছোঁ। তেওঁলোকে পোনে পোনে মনত ৰাখিব পাৰিছেনে নাই আমি ক'ব নোৱাৰোঁ, কিন্তু উত্তৰকেইটা এতিয়াও শুদ্ধ হ'ব। তো আমি আগতেও দুটামান পাৰ্ট দিছিলোঁ, সেইবোৰ প্ৰশ্নৰ লগত এইবোৰ আশা কৰোঁ মিল নাথাকিব। ইয়াতে মাত্ৰ অলপকেইটা প্ৰশ্নহে লোৱা হৈছে। যদি আপোনালোকৰ কিছু প্ৰশ্ন মনত আছে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে, আমি উত্তৰবোৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। তো আহক আমি প্ৰথম প্ৰশ্নটো চাওঁ। এইটো প্ৰশ্ন বোলে আহিছিল, বধিৰ বা ব্লাইণ্ডসকলক কি পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হয়? এইটো হৈছে আপোনাৰ ব্ৰেইলি পদ্ধতিৰে। প্ৰশ্ন যদি এইটো আছিল, উত্তৰ এইটো হ'ব, ব্ৰেইলি পদ্ধতিৰে বধিৰসকলক শিক্ষা দিয়া হয়। ব্ৰেইলি পদ্ধতি সম্পৰ্কে ইয়াতে আৰু অলপ ডাটা আমি লিখি লৈছোঁ। সেয়া হৈছে আপোনাৰ লুইচ ব্ৰেইলি নামৰ ব্যক্তি এগৰাকীয়ে 3 বছৰ বয়সত তেওঁ অন্ধ হৈছিল। তো তেওঁৰ শিক্ষাৰ প্ৰতি খুব ধাউতি আছিল, যাৰ কাৰণে তেওঁ এটা পদ্ধতি ওলাইছিল যি পদ্ধতিৰে ব্লাইণ্ড বা বধিৰসকলেও শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰু এইটো পদ্ধতি ইণ্ট্ৰডিউচ কৰা হৈছিল আপোনাৰ 1824-ত। বুজিব পাৰিছে? নেক্সট কুৱেশ্যন চাওঁ আমি। ব্ৰেইলি পদ্ধতি সম্পৰ্কে আপোনাৰ গুগলতো ইনফৰ্মেশ্যন আছে, আপুনি তাৰ পৰাও চাই অধিক জ্ঞান আহৰণ কৰিব পাৰিব। নেক্সট কুৱেশ্যন চাওঁ আমি। 2011 চনৰ চেঞ্চাছ মতে অসমত নাৰীৰ সাক্ষৰতাৰ হাৰ কিমান? এইটো আছে নাৰীৰ সাক্ষৰতাৰ হাৰ 2011 চনৰ চেঞ্চাছ মতে অসমত হ'ব আপোনাৰ 64.63%। নেক্সট কুৱেশ্যন চাওঁ আমি। তলৰ কোনটো সেউজগৃহ গেছ নহয়? সম্ভৱতঃ ইয়াতে কেইবাটাও গেছৰ অপশ্যন আছিল, তাতে বোলে নাইট্ৰজেনো আছিল। যদি নাইট্ৰজেন আছিল তেনেহ'লে উত্তৰ আপোনাৰ নাইট্ৰজেনে হ'ব। তো আমি আৰু কিছুমান প্ৰশ্ন সংগ্ৰহ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু লগতে যেতিয়া অফিচিয়েল ৱেবছাইটত কুৱেশ্যন পেপাৰটো উপলব্ধ হ'ব তেতিয়া আমি 100% অথেণ্টিক এনচাৰ আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। নেক্সট কুৱেশ্যনটো চাওঁ। ইণ্টাৰনেটৰ জৰিয়তে কৰা অপৰাধক কি বুলি জনা যায়? ইণ্টাৰনেটৰ জৰিয়তেও কিছুমান টাইমত আপোনাৰ কৰা হয়, অপৰাধ কৰা হয়। সেই অপৰাধক কোৱা হ'ব আপোনাৰ চাইবাৰ ক্ৰাইম বুলি কোৱা হ'ব। নেক্সট কুৱেশ্যন চাওঁ আমি। প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক কোন আছিল? এইটো প্ৰশ্নবোৰ আহিছিল। এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'ত ইয়াৰ উত্তৰ দিয়া হৈছিল। সেই উত্তৰটো আমি ভুলবশতঃ ভুলকৈ দিছিলোঁ। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ উইলিয়াম কিলপেট্ৰিক। গতিকে আশা কৰোঁ এতিয়া আপুনি শুদ্ধ উত্তৰ পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন চাওঁ আমি। ভাৰতীয় বন সেৱাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো হৈছে আপোনাৰ ডেৰাডুনত, উত্তৰাখণ্ডৰ ডেৰাডুনত ভাৰতীয় বন সেৱাৰ মুখ্য কাৰ্যালয় অৱস্থিত। এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'টো আলোচনা কৰা হৈছিল। গতিকে আমাৰ চেনেলত কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আছে ইতিমধ্যে চিলেবাছ ৱাইজ, বিশেষকৈ EVS আৰু আপোনাৰ মেথছৰ ক্ষেত্ৰত। গতিকে আমাৰ সেইবোৰ ভিডিঅ' চাব পাৰে। আৰু প্ৰায় প্ৰতিদিন আমাৰ চেনেলত চিলেবাছ ৱাইজ কিছুমান ভিডিঅ' আপলোড দি থকা হৈছে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি নিয়মিতভাৱে আমাৰ চেনেলটো চাই থাকিব পাৰে। নেক্সট কুৱেশ্যনটো চাওঁ। পৰিস্থিতি বিজ্ঞান শব্দটো কোনে উদ্ভাৱন কৰিছিল? এইটো একজেক্ট তেওঁলোকে ক'ব পৰা নাই আহিছিল নে নাই। যদি আহিছিল তেনেহ'লে ইয়াৰ উত্তৰ হ'ব আৰ্নেষ্ট হেকেল। যদি অহা নাছিল তথাপিতো প্ৰশ্নটো ইম্পৰ্টেণ্ট, গতিকে চাই ৰখাটো ভাল মোৰ বোধেৰে। নেক্সট কুৱেশ্যন চাওঁ। বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়, এইটো কেতিয়া পালন কৰা হয়? এইটো আমাৰ কোনোবা এটা ভিডিঅ' একেটা প্ৰশ্নই আলোচনা কৰা হৈছিল। এইটো হৈছে আপোনাৰ অক্টোবৰৰ প্ৰথম সপ্তাহত বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়। আপুনি যদি অসম টেট দিব ওলাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আমাৰ চেনেলত অসম টেটৰ উদ্দেশ্যে কিছুমান ভিডিঅ' প্ৰস্তুত কৰা হয় আৰু সেইবোৰ নিয়মিতভাৱে আপলোড দি থকা হয়। গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব পাৰে। নেক্সট কুৱেশ্যন চাওঁ আমি। চিপকো আন্দোলন নেতৃত্ব দিছিল, মানে চিপকো আন্দোলন নেতৃত্ব কোনে দিছিল? এইটো সুন্দৰলাল বহুগুণা। গতিকে আশা কৰোঁ এইবোৰ প্ৰশ্ন কিছু নতুন হৈছে আপোনালোকৰ বাবে। তো আমি সঠিককৈ ক'ব নোৱাৰোঁ যে এইবোৰ প্ৰশ্ন আহিছিল, গতিকে আহিছিল নে নাই সেইটো আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভালে থাকিব, ধন্যবাদ।